নমস্কাৰ বন্ধু সকলো ভালে আছে চাগে নিশ্চয় প্ৰথমতে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিসকল নতুন আহিছে সকলোৱে মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইবাৰ সকলোৱে কৰি দিব আৰু ঘণ্টা বটনটো টিপিবলৈ নাপাহৰিব বিশেষকৈ আজি এটা বিশেষ দিন সকলোৱে জানে জন্মাষ্টমী উপলক্ষে আজি বিশেষকৈ দিহানাম আছে দিহানাম পৰিৱেশনৰ বাবে ওলাই আহিছোঁ তো সকলোৱে চাই থাকক দিহানামৰ ভিডিঅ' আপোনালোকে পাই থাকিব আৰু ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোৱে কৰি দিব আপোনাক কৈছোঁ বাৰু চাই থাকক আৰু এয়া আমি আহি আজি দিহানাম অনুষ্ঠান কৰা জেগাডোখৰ পালোহি জেগাডোখৰ হৈছে মহপুৰ মগনা গাঁও নামঘৰ হয় হৰি মন্দিৰ তালৈ আহিছোঁ আমি সকলোৱে সোণাদা আহি পালেহি আৰু বাকীসকল আহি আছে পাবহি সন্ধিয়া সময়ৰ পিছতে পাবহি আমাৰ বিশেষকৈ চাউণ্ড আমাৰ হাইদদা আজি চাউণ্ড হাইদদা আহি আছে আহিলে আপোনাৰ চাউণ্ডাল লগা হৈ গ'ল আৰু অ'কে তো হাইদদাকো দেখাই আছোঁ চাই থাকক তো এয়া আমাৰ হাইদদা পালেহি আজি চাউণ্ড ছাৰ্ভিচ বহুত ধুনীয়া মজা চাউণ্ড আপোনালোকে যদি কেতিয়াবা কণ্টেক্ট কৰে হাইদদাক মই ডেছক্ৰিপশ্যনত নম্বৰ দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব নম্বৰটো কৈ দিয়ক আপুনি ধৰি মুখত 7966972221 আপোনালোকে চাই থাকিব আৰু ধুনীয়া চাউণ্ড আৰু আহিবলৈ আছে মানুহ মই আপোনালোকক দেখাই থাকিম অনুষ্ঠানবিলাক মাজে দেখাই থাকিম চাই থাকিব আজি জন্মাষ্টমী উপলক্ষে আমি য'ত মানে দিহানাম পৰিৱেশন কৰি আছোঁ নামটো হৈছে মগনা গাঁৱৰ হৰি মন্দিৰ তাৰ আমাৰ এজন বিশেষ বিষয়বৰ্গত থকা গুৰুদা হয় তেওঁ আজি তত্বাৱধানতে আমি আহি আজি উপস্থিত হৈছোঁহি আৰু আমাৰ সকলো আহি আছে তো আপোনালোকে আশীৰ্বাদ কৰিব গোটেই কিবা এটা কৈ দিম মোৰ চেনেলটো সকলো ভকত বৈষ্ণৱলৈ এই শুভ জন্মাষ্টমী উলগ তথা সেৱা জনাইছোঁ তো আপোনালোক সকলোৱে চাই থাকিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে পাই থাকিব দিহানামৰ মাজৰ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম যিমান পাৰিম চাই থাকিব আৰু মোৰ লগৰ বন্ধুসকলো আহি আছে চিনাকি সকলো স্নাতক ব্যস্ত ৰাইজসকল আহি আছে ইয়াত তো চাই থাকক আপোনাৰ পিছতে নাও হ'ব চাই থাকিব আমি সকলো চন্দনা অমোল যদু সকলো আছে আপোনালোকে চাই থাকিব সকলোকে চাই থাকিব ধুনীয়া দিহানাম পাই থাকিব চাই থাকক রাম হরি রাম রাম হরি রাম হরি রাম রাম
বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়। দিহানামৰ অনুষ্ঠান সামৰিলোঁ। আমাৰ গুৰুদা কেনেকুৱা পালে দিহানাম? সুন্দৰ ভাল লাগিলে। আজি জন্মাষ্টমী উপলক্ষে আজি দিহানাম পৰিৱেশন কৰি ভাল লাগিলে। তো ভিডিঅ' আপোনালোকক দি থাকিম, মাজে মাজে পাই থাকিব, কলেজ চাই থাকিব। বহুত ভাগৰ লাগিছে, একেবাৰে কাপোৰ সলাই মেলি আজি খাই বৈ ঘৰলৈ যামগৈ। নমস্কাৰ। আজি আমাৰ প্ৰগ্ৰেম আছিলে কোঁৱৰপুৰত। প্ৰণৱে প্ৰণৱৰ নিমন্ত্ৰণ কৰিছিলে নামঘৰৰ আগত নিজৰ স্থানীয় জেগা স্থানীয় জেগা অনুষ্ঠান বৰ আজি ধুনীয়া হ'ল। চন্দ্ৰদা আজি বিশেষ দায়িত্ব, মানে দেখিব, সকলোৱে দেখিবলৈ পাব ভিডিঅ'টিৰ মাজত। অনুষ্ঠানবিলাক বৰ ধুনীয়া হ'ল। ৰাইজে সকলোৱে সমাদৰ কৰি আদৰি আনি আমাক ধুনীয়াকৈ শুশ্ৰূষা কৰিলে, বহুত ভাল লাগিলে। এনেকুৱা এষাৰ নাম গাবলৈ পাই আমাৰ নিজকে ধন্য মানিছোঁ। আজি আমাৰ চাউণ্ডত আছিলে হাইদৰ, তেওঁ ভাল চাউণ্ড দিছে। আমি নতুন নাম দিছোঁ অমিত। অমিতে আজি চাউণ্ড মানে অকণ প্ৰব্লেম হ'ল, আমাৰ জেনেৰেটৰ কাৰণে অকণমান প্ৰব্লেম হ'ল চাউণ্ডত। তেনে সকলোৱে চাই থাকক আৰু আমি খাই বৈ আজৰি হৈ লওঁ, দেখাই থাকিম, চাই থাকক। অনুষ্ঠান কৰি সেই মাত্ৰ ঘৰ পাইছোঁহি, বহুত ভাগৰ লাগিছে। যিহেতু মানে এই ভাগৰ লাগিছে আৰু ক'ব নোৱাৰি। যিহেতু মানে 4 ঘণ্টা 5 ঘণ্টা দিহানাম পৰিৱেশন কৰিবলগীয়া হৈছে। সেইটো গাঁৱৰ জেগা আৰু বহুত ভাল লাগিলে। বহুত দৰ্শক মানে বহুত ভাল লাগিলে, বহুত ছাপোৰ্ট কৰিছে তেওঁলোকে আৰু দিহানাম ভালো পাইছে। আৰু আপোনালোকৰ আগত মানে নেক্সট ভিডিঅ' আপোনালোকক মই দিহানাম দি থাকিম, দিহানাম চাই থাকিব, পাই থাকিব। দিহানামৰ ভিডিঅ'বিলাক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোলৈ শুভৰাত্ৰি, বাই বাই।